নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ পৰিয়ালটো আৰু বাইদেউহঁতৰ পৰিয়ালটো এতিয়া গৈ আছোঁ কোচবিহাৰ অভিমুখে কোচ ৰাজ্যৰ ৰাজপ্ৰাসাদ চাবলৈ। আৰু এইখনেই হ'ল বাইদেউহঁতৰ গাঁৱৰ ঠেক ৰাস্তা আৰু ৰাস্তাৰ কাষে খেতি। এইটো বহুত ধুনীয়া দৃশ্য। ধুবুৰী যিখন গাঁৱলৈ যোৱা যায় তাতে আমি খেতি পথাৰ দেখিবলৈ পাওঁ। আৰু আহি এইখন পালোহি আমি ছাগলীয়া গেট। ধুবুৰী আৰু কোচবিহাৰৰ মাজত আছে। এইটো অসমৰ শেষ গেট এখন এইটো চাইডে, আৰু এইখনে আমাৰ শেষ গেট ছাগলীয়া। আৰু এইখন কোচবিহাৰ আৰম্ভণি মানে ৱেষ্ট বেংগল আৰম্ভণি এইখন গেট দি থৈছে ধুনীয়াকৈ। আৰু আহি এইখন আমি কোচবিহাৰ টাউন পালোহি, কোচবিহাৰ জিলা সদৰ। ৰাজবাৰীত নমাৰ লগে লগে বেটি শুই গ'ল, গাড়ীতে শুই গ'ল। আৰু এয়া আমি গৈ আছোঁ কোচ ৰাজ্যৰ ৰাজপ্ৰাসাদ। আৰু দূৰত জিলিকি আছে কোচ ৰাজ্যৰ শৌৰ্য বীৰ্যৰ প্ৰতীক সৌটো ৰাজপ্ৰাসাদ। আৰু এই ধুনীয়া ৰাস্তাৰ কাষতে ধুনীয়া ফিল্ড পাৰ্ক আছে, বহিব পাৰে। সন্মুখত বিশাল আকাৰৰ খেলপথাৰ, আৰু খেলপথাৰত অসংখ্য মানুহ। আৰু এইটোৱেই হ'ল কোচ ৰাজ্যৰ শৌৰ্য বীৰ্যৰ প্ৰতীক ৰাজবাৰীৰ ৰাজপ্ৰাসাদ। আৰু ইয়াৰ পৰাই কোচ ৰাজ্যৰ ৰাজ্য পৰিচালনা হৈছিল। আৰু এই ৰাজবাৰী ৰাজপ্ৰাসাদটো আছে কোচবিহাৰ চহৰৰ মাজমজিয়াত। আপোনালোকে কেতিয়াবা আহিলে ধুবুৰীৰ পৰা কোচবিহাৰ জিলা লাগি আছে, আৰু কোচবিহাৰৰ মাজমজিয়াতেই এই ৰাজবাৰী ৰাজপ্ৰাসাদ আছে। আৰু আপোনালোকে জানেই কোচ ৰাজ্য পুৰণি কালত অসমৰ এখন সুন্দৰ ৰাজ্য আছিল। আৰু এই কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ আছিল, আৰু তেওঁৰ ভাইক শুক্লধ্বজ, সকলোৱে জানে চিলাৰায়, যি চিলাৰ দৰে উৰি যুদ্ধ কৰিছিলে বাবে তেওঁৰ নামটো হ'ল চিলাৰায়। আৰু চিলাৰায়ে আহোম সাম্ৰাজ্যত আক্ৰমণ কৰিছিল আৰু জয়লাভ কৰিছিল। আৰু এয়াই হ'ল কোচ ৰাজ্যৰ ৰাজপ্ৰাসাদ। আৰু এইটো ওপৰৰ পৰা ভিউটো চাওক, এখন ডাঙৰ পথাৰ। আৰু সকলোৱে এতিয়া ফটোৰ ওপৰত দিছে। এয়া আমাৰ ছোৱালী আৰু বাইদেউ ছোৱালী ফটোৰ বাবে ৰাজপ্ৰাসাদৰ সন্মুখত আহি গৈছে। এই ৰাজপ্ৰাসাদৰ ভিতৰত ফটো লোৱা আৰু ভিডিঅ'গ্ৰাফী নিষিদ্ধ, সেইবাবে আপোনালোকক ভিতৰখিনি দেখুৱাব নোৱাৰিলোঁ। ভিতৰত কোচ ৰাজ্যৰ তৰোৱাল, সেই সময়ৰ সম্পদ, সেই সময়ৰ ফটো সকলো ধুনীয়াকৈ সজাই থোৱা আছে। আৰু সেই সময়ত যি বস্তু আছিল কোচ ৰাজ্যত সকলো ইয়াত আছে। আৰু ৰাজসিংহাসন আছে। এতিয়া আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। উভতনি যাত্ৰাত এয়া বীৰ চিলাৰায়। আৰু এতিয়া আমি ধুবুৰী পাই গ'লোহি। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে।